অতি শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ এটা উৰহীৰ ভাজি বনাবলৈ ওলাইছোঁ। তাৰ আগতে মোৰ উৰহীজোপা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। দেখিছেনে? এইজোপা উৰহী বিভিন্ন প্ৰকাৰৰ আছে। মোৰ এইজোপা বগা উৰহী। মই এই বগা উৰহীজোপা ভাজি বনাম আৰু ইয়াৰ গুণাগুণ সম্পৰ্কে আপোনালোকক কিছু কথা অৱগত কৰিম। এই বগা ৰঙৰ উৰহী মই মটৰ উৰহী বুলি কয়, গুটিবোৰ উলিয়াই আছোঁ। তাৰপিছত বইল কৰিম এইখিনি। এই উৰহীটো আমি তৰকাৰী বনাই খাম। ইয়াৰ কাৰণে 2টা বিলাহী, পিঁয়াজ এটা, নহৰু এটা লৈছোঁ। এইখিনি উলিয়াই লওঁ। উলিয়াই লৈ এই মটৰ উৰহী হয়, এইখিনি আমি বইল কৰি লওঁ। ইয়াৰ পিছত আমি এতিয়া এইখিনি বইল কৰি ল'ম। এয়া কেৰাহীত তেল গৰম হৈছে। ইয়াতে মই উৰহী প্ৰথমতে ফুৰণ দি শুকান জলকীয়া দি দিলোঁ, এটা তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ। এইখিনি অলপ লৰাই থাকি ইয়াত অলপ খুন্দি লোৱা গোটা জিৰা আৰু ধনিয়া বাহাৰ, এক 2 ছেকেণ্ড লৰাই থাকিব লাগিব। তাৰপিছত অলপ নহৰু খুন্দা দি দিম। নহৰু শৰীৰৰ কাৰণে ভালে, সেইকাৰণে নহৰু ভাজি দি দিলে খাবলৈ সোৱাদ হয়, ভালো হয়। এতিয়া আমি কাটি লোৱা বিলাহীখিনি ভাজি দিম। টেষ্ট কৰিও ল'ব পাৰে আপোনালোকে। মই কিন্তু এনেকৈয়ে দি দিছোঁ। এনেকৈ 3 মিনিটমান ভাজি ল'ম। তাৰপিছত উৰহী গুটি বইল কৰি ল'লোঁ, সেইখিনি ইয়াত বহাই দিম। এই বিলাহী সিজাত মই মটৰখিনি দি দিছোঁ ইয়াতে অলপ লৰাই থাকিম আৰু জোখমতে হালধি অলপ দিলোঁ, গৰম মছলা অলপ দিলোঁ, গৰম মছলাৰ গুড়ি, আৰু ইয়াত হালধি অলপ দি লৈছোঁ। এনেকৈ আপোনালোকে মটৰ উৰহীৰ তৰকাৰীখন বনাই খাবচোন। ইয়াৰ পৰা একো অপকাৰ নহয়, উপকাৰেই হয়। পথ্য হিচাপেহে বগা উৰহী ব্যৱহাৰ হয়, খাব পাৰি। কিন্তু আমি নাজানো কাৰণে কেতিয়াবা বহু কথা আমি বহু বস্তু নোখোৱাকৈয়ে থাকি যায়। সেয়া হ'লে ইয়াত অকণমান পানী দি, বেছি নহয়, অলপমান থুপথুপীয়া কৰি, তাৰপিছত 2 মিনিট উতলিলে আমি এইখন নমাই থ'ব পাৰোঁ। এতিয়া নিমখ, হালধি, গৰম মছলা অলপ দি দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। দেখিছেনে? এইখিনি হৈছে, উতল আহিছে ধুনীয়া। ইয়াত এতিয়া অলপমান জলকীয়া দিছোঁ আৰু কেঁচা ধনিয়া পাত কাটি দিছোঁ। ধনিয়া পাত দিলে খাবলৈও সোৱাদ হয়, তৰকাৰীখন এটা ধুনীয়া গোন্ধ ওলায়। গতিকে আপোনালোকে আশা কৰোঁ উৰহী খাব, বগা উৰহীটো খাব। ভাল হ'লে যিকোনো উৰহীয়ে খাব পাৰে, কিন্তু এনেই বিষৰ কাৰণে এই উৰহীটো ভাল। মই নিজেই গম পাইছোঁ যে বিষৰ এইটো ভাল উৰহীটো, কাৰণ মই উৰহী প্ৰায় এদিন এৰি এদিন খায়ে থাকোঁ। মোৰ বিষ আঁঠু বিষ ভাল হৈ গ'ল এই উৰহী খোৱাৰ ফলত। সেয়েহে মই আপোনালোককো জনালোঁ, আপোনালোকেও খাই মানে বিষ ভাল পাব। আৰু ই এটা পথ্য উৰহী, বগা উৰহী। আপোনালোক যে দেখুৱাইছোঁ বগা উৰহী, আপোনালোকে নিজে মানে এইটো তৰকাৰী কৰি খাই, ভাজি খাই ধন্যবাদ। এৰিছোঁ আজিলৈ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি ৰুটিৰ লগত খাব পাৰি আৰু ভাতৰ লগতো খাব পাৰি। মুঠতে উৰহীৰ তৰকাৰীখন
যেনেকেই নহওক আপোনালোকে খাব আৰু খাই উঠি গম যেতিয়া পাব যে বিষ ভাল হয় তেতিয়া আকৌ মোলৈ মনত পেলাব। এতিয়া এৰিছোঁ, পুনৰ আপোনালোকক জনাওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।